মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 7ত থকা প্ৰশান্ত মেটছ হিজ ফ্ৰেণ্ড মানে প্ৰশান্তই তেওঁৰ বন্ধুৰ দেখা কৰিছে। মেটছ মানে হৈছে কি লগ কৰা বা দেখা কৰা, আৰু ফ্ৰেণ্ড মানে হৈছে কি বন্ধু। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। ৰাজীৱ এণ্ড প্ৰশান্ত আৰ ফ্ৰেণ্ডছ মানে হৈছে ৰাজীৱ আৰু প্ৰশান্ত হৈছে বন্ধু। ফ্ৰেণ্ডছ মানে হৈছে কি বন্ধু। ইট ইজ এ ছানডে আফটাৰনুন। আফটাৰনুন মানে হৈছে কি আবেলি। এইটো হৈছে দেওবাৰৰ আবেলি। প্ৰশান্ত গোজ টু ৰাজীৱছ হাউচ। প্ৰশান্তই মানে ৰাজীৱৰ ঘৰলৈ গৈছে। হাউচ মানে হৈছে কি ঘৰ, আৰু গোজ মানে হৈছে কি যোৱা। ৰাজীৱ ৱেলকামছ হিম। ৰাজীৱে তেওঁক ৱেলকাম কৰিছে। ৱেলকাম মানে হৈছে কি স্বাগতম। ৰাজীৱে তেওঁক ৱেলকাম কৰিছে বা ৰাজীৱে তেওঁক মানে স্বাগতম জনাইছে। ৰাজীৱ মানে এতিয়া ৰাজীৱে কৈ আছে, কি কৈ আছে? গুড আফটাৰনুন প্ৰশান্ত। মানে প্ৰশান্ত গুড আফটাৰনুন মানে হৈছে শুভ আবেলি। হাউ ডু ইউ ডু মানে তুমি কেনে আছা। ৰাজীৱে মানে প্ৰশান্তক কৈ আছে গুড আফটাৰনুন প্ৰশান্ত হাউ ডু ইউ ডু মানে তুমি কেনে আছা। তাৰপিছত প্ৰশান্ত মানে এতিয়া প্ৰশান্তই কৈ আছে গুড আফটাৰনুন মানে শুভ আবেলি। আফটাৰনুন মানে হৈছে কি আবেলি। আই এম ফাইন ৰাজীৱ মানে ৰাজীৱ মই ভালে আছোঁ। তাৰপিছত ৰাজীৱ এতিয়া ৰাজীৱে কৈ আছে, কি কৈ আছে? প্লিজ কাম ইন অনুগ্ৰহ কৰি ভিতৰলৈ আহা। কাম ইন মানে হৈছে ভিতৰলৈ আহা, আৰু প্লিজ মানে হৈছে কি অনুগ্ৰহ কৰি। তাৰপিছত প্ৰশান্ত এতিয়া প্ৰশান্তই কৈ আছে ৱেল মানে আচ্ছা, উই ৱান্ট টু গ' আমি যাব বিচাৰোঁ। ফৰ এ পিকনিক মানে পিকনিকৰ বাবে। নেক্সট ছানডে মানে পিছৰ দেওবাৰে আমি পিকনিকত যাব বিচাৰোঁ। উড ইউ লাইক টু গ' উইথ আছ মানে তুমি আমাৰ লগত যাবা নেকি। মানে প্ৰশান্তই ৰাজীৱক সুধি আছে। এতিয়া ৰাজীৱে কৈ আছে, কি কৈ আছে? থেংকছ ফৰ ইউৰ প্ৰপ'জাল। প্ৰপ'জাল মানে হৈছে কি প্ৰস্তাৱ। তোমাৰ প্ৰস্তাৱৰ বাবে ধন্যবাদ। থেংকছ মানে হৈছে কি ধন্যবাদ। অন ডেট ডে মানে সেইদিনা। আৱাৰ ফেমিলি মানে আমাৰ পৰিয়াল। উইল গ' মানে যাব। টু আংকেলছ হাউচ। হাউচ মানে হৈছে কি ঘৰ, আৰু আংকেল মানে হৈছে কি খুৰা। মানে সেইদিনা আমাৰ পৰিয়াল খুৰাকৰ ঘৰলৈ যাব। ছ' আই উড নট বি এবল। এবল মানে হৈছে কি সমৰ্থ হোৱা, সেইবাবে মই সমৰ্থ নহ'ম। টু গ' মানে যাবলৈ। উইথ ইউ মানে তোমাৰ সৈতে, সেইবাবে মই তোমাৰ সৈতে যাবলৈ সমৰ্থ নহ'ম। প্লিজ হেভ এ কাপ অফ টি অনুগ্ৰহ কৰি একাপ চাহ খোৱা। তাৰপিছত প্ৰশান্ত এতিয়া প্ৰশান্তই কৈ আছে, কি কৈ আছে? ন' মানে নাখাওঁ। থেংক ইউ তোমাক ধন্যবাদ। ইফ ইউ লাইক মানে যদি তুমি ভাল পোৱা বা যদি তুমি পচন্দ কৰা। উই মে গ' আমি যাব পাৰোঁ। ফৰ এন ইভিনিং ৱাক। ইভিনিং ৱাক মানে হৈছে কি আবেলিৰ খোজ। এটা আবেলিৰ খোজলৈ আমি যাব পাৰোঁ। ৱাক মানে হৈছে খোজ কঢ়া, আৰু ইভিনিং মানে হৈছে কি আবেলি। ইভিনিং ৱাক মানে হৈছে আবেলিৰ খোজ। ৰাজীৱ এতিয়া ৰাজীৱে কৈ আছে অ' য়েছ ডেট ইজ এ গুড আইডিয়া। অ' হয় সেইটো এটা ভাল আইডিয়া। তাৰপিছত প্ৰশান্ত এতিয়া প্ৰশান্তই কৈ আছে লেটছ হাৰি আপ বোলা আমি সোনকালে যাওঁ। হাৰি আপ মানে হৈছে কি সোনকালে যোৱা। অৰ উই উইল বি লেট নহ'লে আমাৰ পলম হ'ব। লেট মানে হৈছে কি পলম হোৱা, নহ'লে আমাৰ লেট হ'ব। তাৰপিছত ৰাজীৱ এতিয়া ৰাজীৱে কৈ আছে, কি কৈ আছে? অল ৰাইট মানে ঠিকেই কৈছা। লেটছ মুভ মানে বোলা আমি যাওঁ। ৰাজীৱ গোজ আউট উইথ প্ৰশান্ত। ৰাজীৱে প্ৰশান্তৰ সৈতে বাহিৰলৈ ওলাই গৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।
প্ৰথমে কি কৈছে এক্সাৰচাইজ মানে হৈছে অনুশীলনী। প্ৰথমে নাম্বাৰ 1 লাৰ্ণ দ্য ফলোয়িং, এইবোৰ আমি শিকিম। কি কৈছে গুড মৰ্ণিং মানে হৈছে শুভ ৰাতিপুৱা, মানে ৰাতিপুৱা আমি কাৰোবাক লগ পালে কি কওঁ গুড মৰ্ণিং। তাৰপিছত গুড বাই মানে হৈছে বিদায়। থেং মানে হৈছে ধন্যবাদ। প্ৰপ'জাল মানে হৈছে কি প্ৰস্তাৱ। তাৰপিছত গুড নাইট মানে হৈছে কি শুভ ৰাত্ৰি, ৰাতি আমি মানুহক কি দিওঁ গুড নাইট দিওঁ। তাৰপিছত ৱেলকাম মানে হৈছে স্বাগতম। প্লিজ মানে হৈছে অনুগ্ৰহ কৰি। ইভিনিং ৱাক মানে হৈছে আবেলিৰ খোজ। ৱাক মানে হৈছে খোজকঢ়া আৰু ইভিনিং মানে হৈছে কি আবেলি। তাৰপিছত নাম্বাৰ 2 ফিল আপ দ্য ব্লেংকছ, তোমালোকে খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। প্ৰথমে নাম্বাৰ এ হাউ ডু ইউ ডু মানে তুমি কেনে আছা। নাম্বাৰ বি উই ৱান্ট মানে আমি বিচাৰোঁ। টু গ' মানে যাবলৈ। ফৰ এ ৱাক মানে খোজ কাঢ়িবলৈ, আমি খোজ কাঢ়িবলৈ যাব বিচাৰোঁ। তাৰপিছত নাম্বাৰ চি থেংক ইউ মানে তোমাক ধন্যবাদ। ফৰ ইউৰ প্ৰপ'জাল মানে হৈছে কি প্ৰস্তাৱ, তোমাৰ প্ৰস্তাৱৰ বাবে তোমাক ধন্যবাদ। তাৰপিছত নাম্বাৰ ডি প্লিজ হেভ এ কাপ অফ টি মানে অনুগ্ৰহ কৰি একাপ চাহ লোৱা বা অনুগ্ৰহ কৰি একাপ চাহ খোৱা। তাৰপিছত নাম্বাৰ ই ৰাজীৱ এণ্ড প্ৰশান্ত গ' আউট ফৰ দ্য ইভিনিং ৱাক মানে হৈছে কি আবেলিৰ খোজ। ৰাজীৱ আৰু প্ৰশান্তই আবেলিৰ খোজৰ বাবে মানে বাহিৰলৈ গৈছে। তাৰপিছত নাম্বাৰ 3 মেক 6 চেণ্টেন্স চিমিলাৰ টু উড ইউ লাইক টু গ' উইথ আছ মানে তুমি আমাৰ সৈতে যাবা নেকি। তোমালোকে এই বাক্যটোৰ নিচিনাকৈ তোমালোকে আৰু বাক্য বনাব লাগিব। তোমালোকে এনেকৈ লিখিবা যে উড ইউ লাইক টু কাম উইথ আছ মানে তুমি আমাৰ সৈতে আহিবা নেকি। উড ইউ লাইক টু ছিং উইথ আছ মানে তুমি আমাৰ সৈতে গান গাবা নেকি। উড ইউ লাইক টু চিট উইথ আছ মানে তুমি আমাৰ সৈতে বহিবা নেকি। উড ইউ লাইক টু হেভ এ কাপ অফ টি উইথ আছ মানে তুমি আমাৰ সৈতে চাহ খাবা নেকি। তাৰপিছত লিখিবা উড ইউ লাইক টু গ' ফৰ এ ৱাক উইথ আছ মানে তুমি আমাৰ সৈতে খোজ কাঢ়িবলৈ যাবা নেকি। তাৰপিছত লিখিবা উড ইউ লাইক টু টেক এ চিট উইথ আছ মানে তুমি আমাৰ সৈতে আসন ল'বা নেকি। তোমালোকে এইবিলাক এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ 4 অন হুইচ ডে উইল প্ৰশান্ত গ' ফৰ এ পিকনিক মানে প্ৰশান্তই পিকনিকত কোনদিনা যাব। তোমালোকে ইয়াৰ এনচাৰটো লিখিবা যে অন নেক্সট ছানডে মানে পিছৰ দেওবাৰে। প্ৰশান্ত উইল গ' মানে প্ৰশান্তই যাব। ফৰ এ পিকনিক মানে এটা পিকনিক খাবলৈ যাব। তাৰপিছত নাম্বাৰ 5 হু গ'জ টু ৰাজীৱছ হাউচ মানে কোনে ৰাজীৱৰ ঘৰলৈ গৈছে। তোমালোকে লিখিবা যে প্ৰশান্ত গ'জ টু ৰাজীৱছ হাউচ মানে প্ৰশান্তই ৰাজীৱৰ ঘৰলৈ গৈছে। তাৰপিছত নাম্বাৰ 6 কি কৈছে কমপ্লিট দ্য ফলোয়িং পেৰাগ্ৰাফ, তোমালোকে এইবিলাক মানে সম্পূৰ্ণ কৰিব লাগিব। তোমালোকে খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। প্ৰথমে ৰাজীৱ এণ্ড প্ৰশান্ত আৰ ফ্ৰেণ্ডছ মানে ৰাজীৱ আৰু প্ৰশান্ত হৈছে কি বন্ধু। প্ৰশান্ত গ'জ টু ৰাজীৱছ হাউচ মানে প্ৰশান্তই ৰাজীৱৰ ঘৰলৈ গৈছে। ৰাজীৱ ৱেলকামছ প্ৰশান্ত মানে ৰাজীৱে প্ৰশান্তক ৱেলকাম কৰিছে বা স্বাগতম জনাইছে। প্ৰশান্ত উইল গ' মানে প্ৰশান্তই যাব। টু এ পিকনিক মানে এখন পিকনিকলৈ যাব, পিকনিক খাবলৈ যাব। ৰাজীৱ উইল নট গ' টু দ্য পিকনিক মানে ৰাজীৱে পিকনিকলৈ নাযাব। উইল নট গ' মানে হৈছে নাযাব। দে গ' ফৰ এন ইভিনিং ৱাক সিহঁতে এটা আবেলিৰ খোজ কাঢ়িবলৈ যাব।